মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকলৈ পাঠ 11 অৰ্থাৎ প্ৰকৃতিকা সন্দেশ নামৰ কবিতাটো লৈ আহিছোঁ। খুব ধুনীয়া এটা কবিতা, মন দি শুনিবা আৰু ভালদৰে বুজি ল'বা। हम प्रकृति की हर वस्तु से कोई ना कोई संदेश प्राप्त करते हैं। हम মানে আমি प्रकृति की हर वस्तु से প্ৰকৃতিৰ সকলো বস্তুৰ পৰা, हर মানে কি প্ৰতিটো বস্তুৰ পৰা কিবা নহয় কিবা এটা সন্দেশ প্ৰাপ্ত करते हैं। সন্দেশ মানে বাৰ্তা বা খবৰ আমি কিবা এটা পাওঁ। প্ৰাকৃতিক বস্তুৱে हमें धैर्य, প্ৰকৃতিৰ বস্তুৱে আমাক ধৈৰ্য, সাহস মানে সাহস, কৰ্তব্য আমাৰ কেনেকুৱা ধৰণৰ কৰ্তব্য আছে, সেৱা ভাৱনা আমি কেনেকৈ আনৰ প্ৰতি সেৱা কৰিম তথা উন্নতি কা পাঠ পঢ়াতি হে। ইয়াৰ উপৰি আমাক কি উন্নতি, আমি জীৱনত কেনেকৈ আগুৱাই যাম তাৰ পাঠ পঢ়াই বা আমাক শিকায় বুলি ক'ব পাৰি। প্ৰস্তুত কবিতা हमें क्या क्या सीख देती है आओ जाने। গতিকে উল্লেখিত এই কবিতাটোৱে हमें মানে আমাক क्या क्या सीख, আমাক কি কি শিক্ষা, দেতি মানে দিয়ে, দেতি হে বা দিয়ে জানো আহা। আৰু কবি কোন হয়? শ্ৰী চৌহনলাল দ্বিবেদী। গতিকে তোমালোকে এই কবিৰ নামটো মনত ৰাখিবা। पर्वत कहता शीश उठाकर तुम भी ऊंचे बन जाओ, सागर कहता है लहराकर मन में गहराई लाओ। গতিকে पर्वत कहता है, পৰ্বতে আমাক কি কয়? शीश उठाकर মানে আমাৰ মূৰ থিয় কৰি, तुम भी ऊंचे बन जाओ সদায় আমাৰ মানে শিৰটো থিয় কৰি ৰাখিব লাগে, কেতিয়াও আমি মূৰটো দুৱাই ৰাখিব নালাগে। আৰু মূৰটো থিয় কৰি সদায় আমি ওখ হৈ থাকিব লাগে। উঠে মানে কি ওখ হৈ থকাৰ কথা কৈছে। সাগৰ कहता है, সাগৰে কয়, লহৰাকৰ মানে লহৰ দি মানে লৰি লৰি, মন মে গহৰাই লাও মনৰ মাজত, গহৰাই মানে গভীৰতা আনা। समझ रहे हो क्या कहती है उठ उठ गिर गिर तरल तरंग। গতিকে समझ रहे हो, समझ মানে কি বুজি পাইছানে? क्या कहती है কি কয়? উঠ উঠ গিৰ গিৰ তৰল তৰংগ, যিবোৰ তৰংগ মানে হৈছে ঢৌ, যিবোৰ উঠি উঠি নামি নামি যিবোৰ ঢৌ আহি থাকে সেইবোৰে আমাক কি কয় জানানে? ভৰ লো আপনে মন মে, ভৰাই লোৱা আপনে মন মে মানে নিজৰ মনত, মিঠি মিঠি মৃদুল উমংগ, মিঠা মিঠা মৃদুল মানে কোমল, উমংগ মানে হৈছে আশা। গতিকে মনৰ মাজত মিঠা মিঠা কোমল আশা বা উৎসাহ ভৰাই লোৱা। পৃথিৱী कहती, পৃথিৱীয়ে কয়, ধৈৰ্য ন छोड़ो, ধৈৰ্য কেতিয়াও নেহেৰুৱাবা। छोड़ो মানে কেতিয়াও, ন छोड़ो মানে কেতিয়াও নেহেৰুৱাবা। কিতনা হি হো সিৰ পৰ ভাৰ, মানে আমাৰ শিৰত, আমাৰ মগজত, আমাৰ মূৰত যিমানেই ভাৰ হওক, ভাৰ মানে কি যিমানেই গধুৰ হৈ নাথাকক কিয় কিন্তু ধৈৰ্য কেতিয়াও নেহেৰুৱাবা। নভ कहता है ফেলো ইতনা ঢক লো তুম সাৰা সংসাৰ। ইয়াতে কি কোৱা হৈছে? নভ মানে হৈছে আকাশ। গতিকে আকাশে আমাক কি বুলি কয়? ফেলো ইতনা, ফেলো মানে ইমানেই বিয়পি যোৱা, ফেলো মানে বিয়পা। গতিকে আকাশে কয় ইমানেই বিয়পি যোৱা, ঢক লো তুম সাৰা সংসাৰ, ঢক মানে ঢাকি লোৱা, তুম সাৰা সংসাৰ গোটেই সংসাৰখন তুমি ঢাকি লোৱা। গতিকে আমি ইয়াত কি পালোঁ? প্ৰকৃতিয়ে আমাক বিভিন্ন বাৰ্তা দিছে, সন্দেশ দিছে। আমাক পৰ্বতে সন্দেশ দিছে, আমাক সাগৰে সন্দেশ দিছে, আৰু লগতে আমাৰ সাগৰৰ যিবিলাক ঢৌ সেইবিলাকেও আমাক বাৰ্তা দিছে কেনেকৈ আমি থাকিব লাগে। পৃথিৱীয়ে আমাক বাৰ্তা দিছে, আকাশে আমাক বাৰ্তা দিছে। গতিকে এইখিনিৰ পৰা আচলতে আমি কি পালোঁ? প্ৰকৃতিয়ে সদায় আমাক কেনেকুৱা হৈ থাকিবলৈ দিয়ে? আমাক ধৈৰ্য ধৰি থাকিব দিয়ে, আমাক সাহসী হৈ থাকিব দিয়ে, আমাক কৰ্তব্যৰত হৈ থাকিবলৈ দিয়ে, আৰু সকলোৰে প্ৰতি আমাক ভাল ভাৱনা ৰাখিবলৈ দিয়ে। গতিকে তোমালোকক প্ৰশ্ন উত্তৰকেইটা নেক্সট ভিডিঅ'ত মই লৈ আহিম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো গোটেইটো ভালদৰে চালা আৰু কবিতাটো বুজি পালা। যদিহে ভিডিঅ'টো চাই ভাল পালা, লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন তোমালোকে আগতীয়াকৈ পোৱা। ধন্যবাদ, আকৌ এটা ভিডিঅ'ত লগ পাম।